নমস্কাৰ বন্ধুসকল, মই আকবৰ আৰু আপোনালোকে চাই আছে ব্লগাৰ আকবৰ ইউটিউব চেনেল। মই আছোঁ এতিয়া ধুবুৰীত আৰু মই কলেজত যাম এতিয়া। তো আপোনালোকে দেখুৱাম BN কলেজখন, ধুবুৰী BN কলেজত পঢ়ো মই। তো এতিয়া কলেজত যাম, চাওক কি দেখাওঁ আজি BN কলেজত। কলেজ আহিলোঁ কিন্তু আমাৰ ডিপাৰ্টমেণ্ট এতিয়ালৈকে খোলাই নাই। এতিয়া আছোঁ মই BCA ডিপাৰ্টমেণ্টৰ লেবত। এইটো আমাৰ ডিপাৰ্টমেণ্ট, ইয়াতে কম্পিউটাৰ আছে চাওক। এইটো হ'ল BN কলেজৰ লাইব্ৰেৰী। ইয়াতে ফ্ৰী কিতাপ পোৱা যায় আৰু কিতাপ পঢ়িব পাৰি ইয়াত বহি, আৰু ইয়াতে ফ্ৰী ৱাইফাই আছে। আপোনালোকে চালে কলেজত গৈছিলোঁ আৰু কলেজৰ পৰা এতিয়া আহিলোঁ আৰু আহি ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু এতিয়া ফ্লিপকাৰ্টৰ পৰা পাৰ্চেল এটা আহিছে, সেইটো এতিয়া আনবক্সিং কৰিম। তো আপোনালোকে আনবক্সিং ভিডিঅ'টো চাওক, কি আহিছে আপোনালোকে দেখুৱাম। তো চাওক ভিডিঅ'টো আপোনালোকে। এতিয়া খুলি চাওক কি আহিছে। তো এইটোৱে আহিছে চাওক, ইয়াৰ ভিতৰতে আছে মেইন মালটো। খুলিলোঁ এতিয়া চাওক ইয়াতে কি আহিছে। এইটো এটা বটল আহিছে আৰু এইটো হ'ল পানী গৰম কৰা হিটাৰ। আপোনালোকে চালে ভিডিঅ'টো, তো আনবক্সিং কৰিলোঁ। এটা হিটাৰ আহিছে আৰু এইটো বটল আহিছে। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ব্লগত, তেতিয়ালৈকে বাই।